নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই শিকাই দিম ফ্লিপকাৰ্টৰ বস্তুবিলাক কেনেকৈ এক্সচেঞ্জ কৰা হয়। ফ্লিপকাৰ্টটো আপুনি অপেন কৰি ল'ব আৰু একদম 4 নম্বৰ অপশ্যনত যাব যে একাউণ্টত যাব। একাউণ্টত যাওক আপুনি। একাউণ্টত যোৱাৰ লগে লগে আপুনি আদাৰ্ছ দেখা পাব। প্ৰথম অপশ্যনটো আদাৰ্ছত যাওক। তাৰপিছত আপুনি যিটো প্ৰডাক্ট এক্সচেঞ্জ কৰিব বিচাৰে বা ৰিপ্লেচ কৰিব বিচাৰে সেই অপশ্যনটোলৈ যাওক। মোৰ এটা জেকেট আছে, জেকেটটো মই এক্সচেঞ্জ কৰিম। এয়া চাওক, এইটো জেকেট আছে। আৰু দেখা পাব মোৰ এইটো জেকেট হয়, এছ সাইজ দিছিলোঁ, এতিয়া মই এল সাইজ দিম। ওপৰত যাব আপুনি হেল্প অপশ্যন এটা দেখা পাব, হেল্পত যাব। তাৰপিছত দেখা পাব যে ৰিটাৰ্ণ দিছ আইটেম, প্ৰথম অপশ্যনটো দেখা পাব, তাতে ক্লিক কৰিব ৰিটাৰ্ণ দিছ আইটেমত। তাত ক্লিক কৰাৰ লগতে দেখা পাব যে 3 নম্বৰ অপশ্যনত আছে ডোন্ট লাইক দ্য সাইজ ফিট অফ দ্য প্ৰডাক্ট, তাতে যাব। সাইজ ইছ্যুত দেখুৱাতে প্ৰথম অপশ্যনটো আপুনি সিলেক্ট কৰি ল'ব। তাত প্ৰথম অপশ্যনটো সিলেক্ট কৰাৰ পিছতে আপুনি কমেণ্ট লিখিবলৈ আহিব যে আপুনি লিখি দিব যে মোৰ সাইজ ইছ্যু বুলি লিখি দিলেই হ'ল। তাত আৰামছে লিখিব, আপুনি যিকোনো লিখিব পাৰে, আপোনাৰ মতে লিখিব পাৰে, একো ক্ষতি নাই। তাত মই লিখি দিলোঁ যে সাইজ ইছ্যু বুলি। তাৰপিছত আপুনি কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছতে আপুনি দেখা পাব, চাওক এক্সচেঞ্জ আৰু ৰিফাণ্ড। আপুনি যিহেতু এক্সচেঞ্জ কৰিম, এক্সচেঞ্জ কৰাৰ লগে লগে আপুনি দেখা পাব যে আপুনি কালাৰবিলাকো এক্সচেঞ্জ কৰিব পাৰিব। যিহেতু মই বেলেগ কালাৰৰ প্ৰডাক্ট নালাগে, মোক সেইটো কালাৰে লাগিব, মই অকণমান ডাঙৰ সাইজ ল'ম। এইটো মই এক্সেল সাইজ লাগে, এলটো মই সিলেক্ট কৰি ল'লোঁ। এতিয়া কণ্টিনিউ কৰক। তাৰপিছতে ছাবমিট কৰি দিয়ক। এয়া হৈ গ'ল, চাওক এপুৰেট যে এছ সাইজ আছিল মোৰ আগৰটো, এতিয়া মোৰ এল সাইজ মই দি দিলোঁ। এতিয়া বেক কৰক। বেক কৰিলে আপুনি দেখা পাব যে প্ৰডাক্টটো লৈ যাওক, যে আপোনাৰ এক্সচেঞ্জটো হ'লে না নহ'লে আপুনি দেখা পাব তাত। এয়া চাওক, ওপৰটো চাওক যে এক্সচেঞ্জ, চাওক এতিয়া তাতে ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে দেখা পাব, চাওক এল সাইজ, এইটো এক্সচেঞ্জ এল বেলেগ লিখা আহিছে। এনেকৈ আপুনি এক্সচেঞ্জ কৰি লওক। আপুনি এক্সচেঞ্জ কৰাতে আপুনি একো পইচা পাতি দিব নালাগে, সেইটো পইচাৰেই আপুনি মানে সেইটো প্ৰডাক্টেৰে দ্বাৰা আপুনি এক্সচেঞ্জটো কৰি ল'ব পাৰিব, তাত কোনো পইচা পাতি দিব নালাগে। এয়াই আছিল আজি ভিডিঅ'টো। যদি ভাল পালে আপুনি বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো, মোৰ এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ। লগতে একোটা লাইক কৰি দিয়ক ভিডিঅ'টো, যদি ভাল পাইছে, শিকিব পাৰিছে যদি লাইক কৰক। ধন্যবাদ।